লগতে ওদালগুৰি জিলাতো ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বতৰাৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান লগতে জিলাভিত্তিক শুভাৰম্ভণি অনুষ্ঠান ওদালগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত ডক্টৰ সাদনেক সিঙে আদৰণি ভাষণত জনায় যে সমগ্ৰ অসমতে ৭৫%ৰ পৰা ওপৰত পোৱা ২৭,১৮৩ জন ছাত্ৰ-ছাত্ৰীক আজি ১৫,০০০ টকাকৈ শৈক্ষিক অনুদান দি পুৰস্কৃত কৰা হৈছে। তাৰে অংশস্বৰূপে ওদালগুৰিতো ৪৭৪গৰাকী শিক্ষাৰ্থীক এই অনুদান দিয়া হ'ব, য'ত ২১৯ জন ছাত্ৰ আৰু ২৫৫জনী ছাত্ৰী স্থান লাভ কৰিছে। মুখ্য অতিথি ৰূপে থকা উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে তেওঁৰ বক্তব্যত জনায় যে এই বঁটা প্ৰদানে শিক্ষাৰ্থীসকলক বিদ্যায়তনিক দিশত ভাল ফলাফল দিয়া, ব্যক্তিগত বিদ্যালয়ৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাৰ বাবে সুবিধা লাভ কৰিবলৈ প্ৰয়াস কৰাত উৎসাহিত কৰিব। উল্লেখ্যভাৱে আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত মনোজ্যোতি কুতুম, আৰক্ষী অধীক্ষক পুষ্টিন জৈন, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লোক দৈমাহী, সহকাৰী আয়ুক্ত পংখী হাজৰিকা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল। আনহাতে শিক্ষা বিভাগৰ বিষয়া জয়পাল সিং ব্ৰহ্মই জনায় যে ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে বুধবাৰৰ এই বঁটা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু অহাকালি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ৬০% লাভ কৰা ছাত্ৰী আৰু ৭৫% লাভ কৰা ছাত্ৰক স্কুটি বিতৰণ কৰা হ'ব বুলি সদৰি কৰে। প্ৰতিটো জিলা সদৰ ঠাইত অসমৰ সুযোগ্য সন্তান স্বৰ্গীয় আনন্দৰাম বৰুৱাৰ প্ৰেৰণাৰ্থে অসম চৰকাৰে ২০০৫ চনতে ঘোষণা কৰা যে আনন্দৰাম বৰুৱা বঁটা আমাৰ অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক দিয়া দিন ধাৰ্য কৰা হৈছিল আৰু ওদালগুৰি জিলাতো অসমৰ অন্যান্য জিলাৰ সদৰ ঠাইবিলাকৰ লগত এই কাৰ্যসূচী পালন কৰা হৈছে। আজি যিসকল যোৱা মেট্ৰিক পৰীক্ষাত ৭৫% পাইছিল বা তাতকৈ অধিক পাইছিল, তেওঁলোকক আনন্দৰাম বৰুৱা বঁটাৰে পুৰস্কৃত কৰা হৈছে। আজি ওদালগুৰি জিলাত বিভিন্ন আমাৰ জিলা ওদালগুৰি জিলা গোটেই ওদালগুৰি জিলাত যিসকল মেট্ৰিকত ৭৫% পাইছিল তেওঁলোকক ইয়াত আমন্ত্ৰণ কৰি এই বঁটা প্ৰদান কৰা হৈছে। আৰু আমি বিশেষকৈ অসম চৰকাৰক ধন্যবাদ দিব লাগিব যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ অনুপ্ৰেৰণা যোগাবৰ কাৰণে যোৱা ২০০৫ চনতে এই কথাখিনি চিন্তা কৰিছে, এই বঁটা বিতৰণৰ ব্যৱস্থাখিনি কৰা হৈছে আৰু প্ৰতি বছৰে এই পুৰস্কাৰ দিয়া অহা হৈছে। এতিয়ালৈকে প্ৰায় ৪ লাখ ছাত্ৰ-ছাত্ৰীক দিয়া হ'ল। আমাৰ পুৰস্কাৰ বঁটাৰ যিটো মূল্য সেইটো ১৫,০০০ টকা। হয়তো ২০০৫ চনত ১৫,০০০ টকাৰে লেপটপ পাইছিল আৰু আচলতে সেইটো লেপটপ দিয়াৰহে কাৰ্যসূচী আছিল, কিন্তু যিহেতু আমাৰ মানুহৰ ৰুচি আৰু চিটুৱেশ্যনৰ পৰিৱৰ্তন হয়, সেইকাৰণে লেপটপ দিয়াৰ পৰিৱৰ্তে এতিয়া ১৫,০০০ টকাকৈ দিয়া হৈছে আৰু আজি আমাৰ ওদালগুৰি জিলাত এইখিনি দিয়াৰ ব্যৱস্থা হৈছে। এতিয়ালৈকে গোটেই অসমত প্ৰায় ২২,০০০ ষ্টুডেণ্টক দিয়া হ'ল। আমি আশা কৰিছোঁ এই বঁটাৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকল অধিক আগবাঢ়িবৰ কাৰণে উৎসাহ পাব। যিহেতু বৰ্তমান টেকন'লজিৰ যুগ আৰু টেকন'লজিৰ ক্ষেত্ৰত উৎসাহ দিয়াৰ অৰ্থে এই বঁটা দিয়া হৈছে। আমি আশা কৰোঁ যে আমাৰ অভিভাৱকসকলেই হওক বা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে হওক এই বঁটা প্ৰাপ্ত হোৱাৰ পিছত গৌৰৱ অনুভৱ কৰাৰ উপৰিও অধিক মনোনিৱেশ কৰি অধ্যয়ন কৰি নিজকে এজন সুযোগ্য নাগৰিক হিচাপে দেশৰ সেৱাৰ কাৰণে, মানৱ জাতিৰ সেৱাৰ কাৰণে প্ৰস্তুত কৰিব নিজকে গঢ়ি তুলিবৰ কাৰণে সক্ষম হ'ব। টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন টুডে নিউজ।